আচ্ছা তো পোনপ্ৰথমতে নমস্কাৰ। এতিয়া কথাটো হ'ল কি, কেছটোৰ আৰম্ভণি হ'ল 4 দিন হ'ল আজি। কাৰণ মোৰ বন্ধু এজন টিহুৰ, আমাৰ ভাইটি হয় মোৰ, হোৱাটছএপ ষ্টেটাছত এই শ্ৰদ্ধাঞ্জলি কাননৰ ভিডিঅ'টো দিছিল। এই আমাৰ টিকটকটো, এইটো যে বহুত ট্ৰেণ্ডিঙত গুচি গ'ল মই আপলোড দিয়াৰ পিছত। জানো বেলেগে আপলোড দিলে নাযায়, মই আপলোড দিলে এইটো ট্ৰেণ্ডিঙত যাব। মই বহুত ফূৰ্তি কৰি দিলোঁ এইটো। তো অলৰেডি কিমান 20K ভিউ পাৰ হৈ গ'ল নেকি, পাৰ হৈ গ'ল। তো দূৰৰ পৰা ভিডিঅ'টোত মুখখন কোন হয়, থপৰাকেইটা এনেও চিনি নাপায়, এনেও ইমান ভাল থপৰা নহয়। চ' মুখকেইখন এনেও চিনি নাপায়। তাত কোন মানুহ কি নাজানো, এনজয় কৰি আমি আৰু কি হাঁহিব লাগে অলপ। মেইন উদ্দেশ্য এইটো, জীৱনটো অলপ হাঁহিব লাগে। আপলোড দিলোঁ। দিয়াৰ পিছত মেছেঞ্জাৰ ভৰ্তি পিছদিনাখন, যে তোমাৰ ওপৰত কেছ দিম, হিজৰা কিবা কিবি। চালোঁ প্ৰথম, চব হাঁহি ধেমালি কৰি কিমান পাৰোঁ। প্ৰথম কথা, বয়সততো বহুত সৰু হ'ব। যিকেইজনী কি আছিল, সাগৰিকা বৰুহা আৰু তানিশা কলিতা। কলিতাৰ নাম ডুবাই দিলে। আচ্ছা, কলিতা মানুহ বুলি ভাবাই নাছিলোঁ, লাজেই লাগে অলপ। দেউতাক নকওঁ, মই যি নহ'লেও ওলে মান লিখোঁ বাৰু, দেউতাই আৰু লাজ পাব কলিতা মানুহ, সেইকাৰণে কোৱাই নাই ঘৰত কথাটো। আচ্ছা, এতিয়া বস্তুটো কি হৈছে, ভণ্টি, এতিয়া কথাটো আমাৰ যদি সেনেহেন থপৰা হলা হয় না, আমি যদি সেনেহেন মুখ লৈ জন্মিলো হয়, বিদ্যা কৈছোঁ কচম, আইনা চাই বাদ দিলোঁ হয়, নামে দৰ্পণ নাৰখিলা হয় মায়ে। যিটো থপৰা লৈ তুমি মোক জন্মিছ, বেয়া নাপাবা আকৌ কাৰণে বস্তুটো, আমাৰ কথিতত কৈছোঁ, বেয়া নাপাবা বুলি কোৱা নাই, তো বেয়া নাপাবা বস্তুটো। সেই থপৰা লৈ যদি আমি জন্মিলো হয়, তেতিয়াহ'লে আইনা চাও বাদ দি পেলালো হয়, একদম এই চিগনেচাৰৰ কচম, চাধাৰ কচম খাই কৈছোঁ। আৰু দ্বিতীয়তে তুমি এটা আছিল ডান্স লাভাৰ, DANSE LAVAR, লাভাৰ লাউৰা যি আছে এইটো কথা নাই। আৰু এটা হ'ল কি, নহয়, ডান্স ইজ মাই হাবি, HUBBY, হাবি ডান্স, DANSE। আৰু এটা হ'ল ব্লেক লাভাৰ। আচ্ছা, মানুহক স্ক্ৰীনশ্বট মাৰি ট্ৰল দিয়াৰ আগতে প্ৰফাইলটো চাবা প্ৰথম, কোনি, ফলোৱাৰ্ছ কিমান আছে, কি কৰি আছে মানুহটোৱে চাবা। তো বস্তুটো সেইটো। মোৰ এড্ৰেছ হ'ল, মই পঢ়ি আছোঁ বৰ্তমান ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি। পিছদিনা লাগাল পাবা 1টাৰ পৰা 2টাত ব্ৰেক টাইম হয়। জুলজি ব্লক মেজৰ MSc জুলজি, D ব্লক, 2nd ফ্ল'ৰ, 104 ৰুম নাম্বাৰ। থাকোঁ মই বৰাগাঁও, পশ্চিম বৰাগাঁও, তাতে মোক আহিলেও সন্ধিয়া পাবা। আৰু বৰ্তমান যদি ইটাও আছ, মই ইটাও পাটাৰকুচি চকক লগি নলৈ যাবা পাৰোঁ। ঘৰ মোৰ পাটাচাৰকুচিত, গুৱাহাটীৰ জালুকবাৰীৰ পৰা 95 কিলোমিটাৰ দূৰত, নেশ্যনেল হাইৱেৰ পৰা 1 কিলোমিটাৰ ভিতৰত। পাটাচাৰকুচি বিদ্যাপীঠৰ এণ্ড 1 কিলোমিটাৰ সোমাই আহিলি চাকলা বুলি কয় এখনি। এতিয়া টাউন কমিটিয়ে পৰে, ৱাৰ্ড নাম্বাৰ 2, শ্ৰীপুৰ পথ, চন অফ হেমন্ত কুমাৰ কলিতা, ইয়াতে আহিলে মোক পাবা। বস্তুটো হৈছে সেইটো। এতিয়া তোমাৰ যিটো অভিষেক কুইন না কিবা এইটো দেখলোঁ, তোমাক এটা কথা কওঁ, প্ৰথম ইংলিছ নললি নকবা, আমিও বেছি নকওঁ পাৰিলি। ৰয়েলত পঢ়ি আছোঁ, নালগিলে ইংলিছ নকওঁ। চ' বায়'ত লেখতে সোধা কোনোবাক, এইকাৰণে ইংলিছৰ ক্লাছবিলাক ক্ষতি কৰিব নালাগে। আমি কিন্তু ইংলিছৰ ক্লাছ কৰিছিলোঁ। চ' তুমি এইটো যিটো মুখত থপৰা লৈ এতিয়া টিকটক কৰি আছ, নকৰবা। বিৰাট বেয়া দেখি, মা কচম, মই মাক কিমান ভাল পাওঁ জানো, মোৰ মায়ে মেইন, একদম মাৰ শপত কৈছোঁ বহুত। দীপজে দাসো দেখাত ভাল নহয়, সেইখিনি সি মানি লৈছে, দীপজে দাসে সেইখিনি মানি লৈছে যে এই দেখাত ভাল নহয়, সেইকাৰণে টিকটক নকৰে। একদম বয়া দেখি, মই তোমাক কথাটো মই কোৱা নাছিলোঁ, ক'বা ভাল নালাগে না। এতিয়া মানুহ এটাক তুমি ঘপকৈ ক'বা নেকি যে তোমাক বয়া দেখি, সেনেকেতো নকনা। মই কিমান ভাল দেখা এইটো কোৱা নাই, সেইকাৰণে মই টিকটকো কৰা নাছিলোঁ। বাকী এডিট চেডিট বগা কৰি অলপ ফেচবুকত ফটো দিওঁ, সেইটো বেলেগ। তোমাক এইটো অনুৰোধ,
তাৰমানে নকৰবা টিকটক বিৰাট বয়া দেখি বিৰাট মই তোমাৰ মুখকেইখন চিনিও পোৱা নাছিলোঁ ভিডিঅ'টো বেলেগৰ পৰা আনিছিলোঁ এইটো এণ্টাৰটেইনমেণ্ট পাৰপজত দিছিলোঁ জমনি কৰি টিকটক কৰা আপত্তি নাই কিন্তু এটা কথা দে এই ৰাস্তাই ঘাটে যদি দেখোঁ মাইৰ খাবা মাৰামাৰি হ'ব ডেড বডি লিবা নাযাকে নামৰো কিন্তু মাইৰ খাবা দে ৰাস্তাই ঘাটে ধৰি লওক কৈ থাকলি এতিয়া আমাৰ ইয়াতে যদি দেখোঁ এটা চকুত মাৰিম দে বেয়া নাপাবা এইটো ভাবুকি হিচাপেও ল'ব পাৰ যি হিচাপে ল সেইটো কথাটো এইটো সেনেহেন ৰাস্তাত যদি মদ খাই পৰি থাকো একো নকওঁ কৰা টিকটক কৰা এনজয় কৰা এণ্টাৰটেইনমেণ্ট ল লাইফত এনজয় লাগে কৰা মই জ্ঞান নুচুদো এই বিষয়ে কিন্তু এই পাব্লিক প্লেচত এইবাৰ আহিলোঁ দেউতাৰ লগত ক'ত হায়দৰাবাদৰ পৰা তাতে যাওঁৰ দিনা নাছিলোঁ অহাৰ দিনা অসমৰ কেইটা বজাই হৈ আহিছে না গোটেই গাড়ীখনত সি কি কৰিছে তাৰমানে মই ধৰবাই নৰলোঁ দেউতাই সুধছি এই ভাবলোঁ এইটো কি বস্তু এনেকৈ হৈছে ধৰবা পৰা নাই বয়স মানুহ স্মাৰ্টফোন আছে দেউতা আৰু ধৰবা পৰা নাই কি হৈছে তাৰমানে মাজে মাজে যাই পই চুলি লাৰে সেনেহেন হৈ আছে মই অলপ চালোঁ কি হৈছে বস্তুটো তাৰপিছত দেউতাক কৈছোঁ দেউতা এইটো টিকটক কৰি আছে দেউতাই কৈছি যে ভাল লাগছি দে তোক যে এনেহেন নহ'লি এনেকৈ কৈছে হৈ কথাটো সেইকাৰণে কৈছোঁ এই সৰু থাকোঁতে আমি যেতিয়া পিষ্টল কিনিছিলোঁ পিষ্টল কিনি আমাৰ তাৰমানে কেনেহেন দুৰ্গা পূজাত কাৰ কিমান বেলুন ফুটাব পাৰি এই চিৰিঞ্জত কেৰাচিন ভৰাই নি বেলুন ফুটাই দিওঁ কাবে খেদলাক নদীৰ পাৰেদি দৌৰলোঁ আমি তাৰমানে সেনেহেন আছিলোঁ সৰুত পুৱা উঠি কাৰ বাৰীত চুৰ কৰিব পাৰি কাৰ এই টেঙা পাৰ কৰিব পাৰি আন্ধাৰতে যাব লাগিব একদিন খোজবা গৈছোঁ নেদলাক পিছদিনা তাৰ এটা হকমা টেঙা নাতকে হকমা টেঙা মানে বুজি পাইছি না ৰবাব টেঙা সৰুতে আমি এইবিলাক কৰিছিলোঁ এতিয়া সৰু এতিয়াও গাঁৱতে আছোঁ আমাৰ এইখিনি যদিও টাউন কমিটি নামত টাউন কমিটি নাই গাঁৱে এতিয়াও আমি সৰুতে এইগিলান কৰিছিলোঁ এই চন্দন দা আহি গৈছে গাঁৱৰ চলি ভেলাঘৰৰ দিনাই মেজি তাতে তাৰমানে চাইডৰ কাবাৰ ঘৰ বান্ধি আছে তাৰমানে খৰি একলে নানে খিৰিকীৰ ফ্ৰেমে অতি আনে লিণ্টাৰৰ সেই খুলি লৈ আহে কাঠ আমি স্ক্ৰু একস্ক্ৰু চব ৰেডি থাকে আমি কৰিছিলোঁ সৰুতে এইগিলাখান কাম পিষ্টল কিনো কাই কিমান বেলুন ফুটাব পাৰি খেতলা বেলুন কিমান টাকাৰ বেলুন ফাটে গুলটিজ লৈ যাওঁ তাৰমানে এনেহেন কিন্তু এই সৰুতে হাতত মোবাইল তুলি দিছে তো মাটিততো গন্ধ পাওয়াই নাই এই টিকটক তো বস্তুটো সেই দিশত গৈছে এই যি এইটো দিনক দিনে বাঢ়ি যাই আছে এইটো আমাৰ যিটো কি বুলি কওঁ এইটো এই যে মাইকীটো আমাৰ কিবা ফটো হ'ল যে কিবা ফাল্টু কৰি কিবা দিছে কথাতে গম পাই কাই মাইকী কাই নহয় পাল্লি সৰু চলিক অলপ সেই দিয়ক এই পিষ্টল কিনি দিয়ক সৰুতে সন্ত্ৰাসবাদী নহয় আমিও সন্ত্ৰাসবাদী নহয় পঢ়ি আছোঁ এতিয়াও সৰু পৰাই পঢ়ি আছোঁ এতিয়াও MSc পঢ়ি আছোঁ শেষ হোৱা নাই পঢ়া এইবিলাক অলপ মাটিৰ লগত সংস্পৰ্শ দিয়ক মোবাইলটো এৰক ভাল চিন্তি কৈছোঁ যিখিনি তাৰমানে বয়স মানুহ আছে চলি জাহান নামে যাব পাবজি খেলিলেও নাযায় দিয়ক চকু যাব পাৰে কিন্তু এই স্বভাৱৰ পৰিৱৰ্তনটো নাহে এই টিকটকৰ নামত যিটো হৈ আছে সেইটো তাৰমানে মই লক্ষ্য কৰিছোঁ তাৰমানে বহুত যিখিনি এণ্টাৰটেইনমেণ্টৰ কাৰণে কৰি আছে মই এইখিনিক কোৱা নাই বহুত ভাল ভাল টিকটকাৰ আছে আমাৰ নলবাৰীৰ বেতাল বুলি এটা আছে তেওঁৰ ভিডিঅ' আমি চাওঁ ভাল লাগে সেইটো টিকটক কৰক আপত্তি নাই কিন্তু এই হিজৰাবন্দীটো নকৰিব প্লিজ আৰু এই ৰাস্তাই ঘাটে ইমান বয়া থপৰালৈ ইমান কনফিডেঞ্চ ক'ৰ পৰা আহে মই বুজি নাপাওঁ দিয়ক আমাৰতো মানুহৰ আগত কথা ক'বাই কনফিডেঞ্চটো নাহে কবে লগ পালেও আমি ভালকৈ কথা পাতিব নোৱাৰোঁ ছোৱালী চকুয়ে চাব নোৱাৰোঁ কিন্তু ইমান বয়া মুখ এখন লৈ বয়া নাপাব দিয়ক কয় ইমান বয়া মুখ এখন লৈ টিকটক কৰবা লাজ পাবা লাগে সেইটোৱে কথা ইমান এই দুদিন চালোঁ কি কয় কি নাই ৰিকুৱেষ্ট দুটাই পঠাই থৈ দিছে একচেপ্ট কৰা নাই ভণ্টি অলপ পঢ়া শুনা কৰা ছোৱালী মানুহ ওমেন এম্পাৱাৰমেণ্ট চলি আছে মানুহ তোমাৰ কিমান চলি কি কৰি আছে ফ্ৰী শিক্ষা দিছিল ল এইবিলাক স্কুলত যাওঁ আৰু যদি পঢ়া খৰচ লাগে ক'বা দিম মই পঢ়ম লাগে মই MSc আধাতে দিম তোমাক পঢ়ম চ' সেই ডান্স DANSE সেইটো লেখাই কিমান আঘাত পাইছোঁ মই মনত গম পাইছা ন আৰু তুমি মোৰ স্ক্ৰীনশ্বট মাৰি তোল দিয় এইটো ভিডিঅ' মোৰ যিমানটা মানুহে চাব তোমাৰ টিকটক সিমান মানুহে চোৱা নাই এনেহেন
তুমি মোক যিটো স্ক্ৰীনশ্বট মাৰি দিছ হিজৰা অমুক এইটো হিজৰা আপলোড দিছি মোৰ এইটো তোমাৰ মায়ে চাবা আহিছিল না দেউতাই কচোন তুমি যি মোক ঘপকে হিজৰা বুলি কৈছ মোৰ সেইটো তোমাৰ মায়ে চাবা আহিছিল না দেউতাই এইটো ঘপকে হিজৰা বুলি কৈ দিবা নাংগে বুজিছ না তো সেনেহেন মই বেছি অশ্লীলকৈ নকওঁ সেইটোৱে কৈছোঁ হিজৰা বুলি যি কৈছ তোমাৰ মায়ে চাবা আহিছিল না দেউতাই চাবা আহিছিল সেইটোৱে সুধিছোঁ কাবাই চাবা আহিব লাগব তুমিতো অহা নাই মোৰ মনত আছে হয়না তুমি অহা নাই সৰুতে কাবাই আহি চাবও পাৰে বস্তুটো কথাটো কৈছোঁ চ' এই কনফিডেন্সটো কমাবা অলপমান পঢ়া শুনাত মনোযোগ দিয়া ক'বা চকীদাৰ বস্তুটো সোমাব পাৰিবা পিছত দেখাত ভাল হ'লেও বেলেগ ক'বা স্ক'প পাবা হয়না এই থপৰালৈ কথাটো কৈছোঁ এই থপৰালৈ ক'ত স্ক'প পাবা নাপাওঁ তো অলপ পঢ়া শুনাত সামান্য মনোযোগ দিয়া ধৰ মেট্ৰিক হাই ছেকেণ্ডাৰী পাছ কৰিব পাৰিলেও এটলিষ্ট ফাক আইডিটো নেলখ FAC FAK ফাক আইডি আৰু কি আছিল পাহেলুৱে স্ক্ৰীনশ্বট এটা দিছিল ডান্স লাভাৰ ব্লাক লাভাৰ ডান্স ইজ মাই হাবি আচ্ছা বস্তুটো এনেকুৱা দীপজে দাস ফালাফালি হৈ যাব বস্তুটো এনেহেন তো হিজৰা বুলি কোৱাৰ আগতে চাবা কাক হিজৰা বুলি কওঁ যে আমি সাধাৰণতে কাক কওঁ হয়না তুমিতো মোক ট্ৰেইনত হাততালি বাজে যাওঁতে লগ পা নাই সেইটোৱে কৈছোঁ না তোমাৰ মায়ে চাবা আহিছিল না দেউতাই চাবা আহিছিল মোৰ ভাতমুখত দিয়াত চাবা আহিছিল মোৰ সেইটো হিজৰা বুলি যি কওঁ এটাই ক'লোঁ ভণ্টি তোমাৰ নাগাজাৰ পৰা চুলি নাগাজাৰ পৰা ফেচবুক কৰিছোঁ তুমি মোক যি স্ক্ৰীনশ্বট মাৰি ট্ৰল দিছ তাতে নিজে গম পাইছ তোমাৰ কেইটা মানুহে কমেণ্ট দিছে মোৰ হৈ কেইটাই কি কমেণ্ট দিছে এটাই কথা ক'লোঁ তোমাক দাদাগিৰি কৰি কথা নক'বা লক্ষিকা আমাৰ ওচৰৰে বাইকৰ পাছত বহম আৰু যাম মুণ্ডা গোটেইকেইটা ছিঙা যাব এইটো এতিয়া তুমি এইটো ভিডিঅ'ৰ পিছত মোক ষোল্লত দিয় মোৰ পুলিচত দিয়া মোৰ আপত্তি নাই মই আপত্তি কম কৰোঁ আৰু 2-3 বছৰ আগত হ'লা হয় যদি ফালা গেলা হয় আৰু বয়াকে এতিয়া তোমাক মই ইটাক লৈ একো বয়া শব্দ নাইবা আমি যিটো সচৰাচৰ কওঁ ছোৱালী মানুহক মই সেইটো শব্দৰ প্ৰয়োগ নকৰোঁ কাৰণ এটা মিনিমাম সন্মান আছেতো তোমাৰ প্ৰতি নাই তোমাৰ প্ৰতি অলপো নাই কাৰণ থপৰাক এখন দেখলি তাৰমানে দিনটো এয়া ধৰি লোৱা দীপজে দাসৰ মুখখনে পোৱা দেখলি যেনে এটা ভাল নালাগে তাৰমানে দিনটো বয়া যাব হেন পাই তোমাৰ মুখখন দেখলি আৰু তাৰমানে কনফিডেন্সটো ল' হৈ যায় সেই আহাকে দেখলোঁ না পোৱা সেইকাৰণে কালি কৈ আছোঁ প্লিজ কমেণ্ট নকৰিবা ইয়াত তাৰ ফটো এখন আৰু আহে ডান্স লাভাৰ ব্লেক লাভাৰ ডান্স ইজ মাই হাবি এনেবিলাক ইংলিছটো শিকা ভালকৈ কামত দিব ইংলিছ নহ'লে একো নহয় আমি তাই অসমীয়া মিডিয়ামৰ পৰা আজিকালি অলপ প্ৰব্লেম হয় ষ্টিল মেনেজ কৰি আছোঁ প্ৰেজেণ্টেশ্যন দিবও ইংলিছত লাগব টান হ'ব এই ডান্স লাভাৰ হৈ কৰিব নোৱাৰোঁ একো লাইফত আৰু যদি ভালকৈ ডেন্স কৰা ডেন্সতে লাগা ডিন্স যিও কৰা টিকটকো কৰা কিন্তু ৰাস্তাই ঘাটে নকৰবা ভাল নেটকি বিৰাট চাপৰি আন পাই তোমাক যে চাপৰি বুলি কয় জানো ন কিয় এই গুৱাহাটীত স্কুটি চলক এটা ইনকে যে ধৰে হাতখন ইনকে এই মেলি লৈ তোমাক চাপৰি বুলি কয় জানো বেলেগ মানে মই তোমাৰ সেই কনফিডেন্সটো মই তোমাৰ পৰা মই চাবা চব বস্তুৰ পৰা ভাল বস্তু শিকিব পাৰি বেয়া বস্তু শিকিব পাৰি আমি সদায় পজিটিভ ছাইডটো ল'ব লাগে মানুহ এটাৰ যিকোনো বস্তুৰ চাইন্সক আমি যে সৰুতে পঢ়িছিলোঁ যে সকলোৰে বস্তু ধনাত্মক দিশো থাকে ঋণাত্মক দিশো থাকে আমি পজিটিভ ছাইডটো ল'ব লাগে এই চাপৰিগিলাখনৰ পৰা মই তাৰমানে কনফিডেন্সটো ল'ব চেষ্টা কৰোঁ লাইফত কনফিডেন্স মেইন দে কনফিডেন্স কি আছিলে বৰমাৰ আপিটো কয় নলেজ ইজ পাৱাৰ সেনেকৈ কনফিডেন্স ইজ পাৱাৰ সেই কনফিডেন্সটো কাই কি কমেণ্ট দি আছে চাওঁ ৰ মাজত ইণ্টাৰাপশ্যন হ'লে মই ভাল নাপাওঁ দেই আচ্ছা আৰু হিজৰা হৈছে थारा मूड खराब कर दिया बहन टॉपिकोर बड़ा साइड ना तो कुकरे भुके আচ্ছা ব্লেক লাভাৰ অহা নাই এইটো ডেন্স ইজ মাই হাবি হৈছে ব্লেক লাভাৰ অহা নাই ডেন্স ইজ মাই হাবি থুক তাৰপিছত এই চাপৰিবিলাকৰ পৰা যিটো কনফিডেন্স
ৰিপ্লাই দেখছো থুক তাইক তুং বাকী কেইটাই হ'ব দে কমেণ্ট দি থাক আচ্ছা চ' যিটো এই চাপৰিগিলাখানক তাৰ যিটো কনফিডেঞ্চ লেভেল তাৰমানে তাহোন চবেই জানে তাক ভাল নেটকি তাৰ কিন্তু যিটো কনফিডেঞ্চত চলে তাৰ গেটাৰটো কি এই ক্ৰক্স এন একযোৰ অৰিজিনেল নহয় এই বিবাছ নাইকি পুচি এইবিলাকৰ ব্ৰেণ্ড নহয় পুমা চৰি পমা এইবিলাকৰ ব্ৰেণ্ড তাৰপিছত চুলিৰ এখনিমেন চাইড ইনকে ৰাঙা আৰু এখনিমেন চাইড ইনকে সেউজীয়া স্কুটিখনতো বদনাম কৰলাক দিও বহুত ভাল স্কুটি আছিল মইতো অলমষ্ট অল ইঞ্জিন টেষ্ট কৰিছোঁ কিমান কি আছে স্কুটি হওক বাইক হওক খুজি হ'লেও চলে চাওঁ কেনেহেন এক্সপিৰিয়েঞ্চটো ব্ৰেকিং কেনে ডিঅ'খন ট্ৰাষ্ট মি বঢ়িয়া স্কুটি আছিল কিন্তু বদনাম কৰলাক আহোঁ এই জাতিটোই এতিয়া তাৰমানে দেখিলেও ডিঅ'খন নতুন ডিঅ'খন দেখিলেও চাপৰি তুহাৰ কেইটাত ধৰি এই চাপৰি কেইটাত তাৰমানে যিটো কনফিডেঞ্চ মানে দেখাত মানুহ এটা কিমান বয়া হ'ব পাৰে মানুহ চবে দেখাত সমান নহয় এই চাপৰি কেইটা তাৰমানে ভাববা নৰা বয়া দেখি চলাৰ গোটাম খোলা এখনি দি ৰাঙা এখনি দি সেউজীয়া তাৰপিছত সেই ভৰিৰ এহেন দি পেটি এনকে এডাল ৰাঙা নাইবা গোলপীয়া এহেন চিন আৰু স্কুটিখন এনকে বাদলিৰ নিচিনা চলে যায় তুমি গুৱাহাটীত নহয় আমাৰ ইয়াতে হ'ব লাগিছিল বয়া মাৰলো হয় বহুত মাৰলো হয় মা কছম কৈছোঁ বহুত মাৰলো হয় তাতে এতিয়া কিমান মাৰবা মাখি আহা দিয়ে বস্তুটো হৈছে এইটো তুমি এতিয়া কি কওঁ আৰু সেইকেইটাই টিকটকৰ ষ্টাৰ একো কৰবা নোৱাৰো কি কৰবা একদিন আকলে পালি দম দিবা একচৰ মাৰবা হয় না তোমাৰ চাপৰি মানুহ এটা লৈ আহি দম দিবা একদিন ক'বা আকলে পালিতো দম দিবা পাৰবাই মইতো আৰু লক্ষীদা নহয় চিঙি দিম মুণ্ডা একদিন মাৰবা পাৰবা আৰু হ'বা বাৰু বাটাচাৰ গুচিৰ গুৱাহাটীতে থাকোঁ তোমাৰ যদি এটা ফোনত 10টা আহে মোৰ এটা ফোনত তাতে 100টা আহিব এখনিয়ে ক'লোঁ তোমাৰ যদি এটা ফোনত 10টা আহে তাতে মই খালি ফেচবুকটো অন কৰি লাইভটো দিলি হ'ল তাতে 100টা আহিব সেইখিনি কনফিডেঞ্চ লাইফত আছে এতিয়াও সিদিনা মোৰ এক্সিডেণ্ট হৈছিল তাতে টিহুত মানুহে হবা বুলি ভাবছি কিবা সাপৰ খেলা দেখা বুলি ভাবছিল 70টা না কি চলি হৈছে এনেহেন বস্তুবিলাক ভাল কাম কৰা ভাল সঁহাৰি পাবা এই চাপৰিটো গুচম বিৰাট ইচ্ছা আছে পুলিচত চাকৰি কৰা নাইবা সেনেহেন জাতীয় ভৱিষ্যতে কল্লি তোহাক প্ৰথমতে গুচম গুৱাহাটীৰ পৰা এইচা মাৰিম এয়ে ক'লোঁ তোক বহুত জ্বালা দিছা মানুহ খোলা কথা চোতে তোহাৰ এই চাইলেঞ্চাৰ খুলি এনফিল্ড চল বয়া চাউনৰ হৰ্ণ বাজ এই ডিঅ' কেখান পে 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 এনেকৈ যে যায় তোক আইলা পাইথলাকে ক'ব পাৰিছে যে কেতিয়াবা বাইকৰ পৰা নামি কিন্তু নৰো তোৰ ফ্ৰীডম অফ স্পীচ আছে আজাদী লাগে তোহাক না এইকাৰণে মাৰবা পাৰা নাই কিন্তু আমাৰ যদি গাঁও অঞ্চলত তুং হ'লি হয় তুং আছে যদি দম আছে যদি এতে টিকটক কৰ তোহাক পুতি থৈ গুবম এতে ৰাস্তাত টিকটক কৰা দেখলি ঘৰৰ ভিতৰত কৰবি টিকটক বস্তু এখনি ক'ত যাব লাগে ক'বা অন্য ৰঙে এটা গ্ৰুপত ফৰৱাৰ্ড দিলেই হ'ব ভাই ইয়াতে মাৰছি মোক সেনেহেন তো এইটোৱে তুম এটা কাম কৰ তোহালৈ এখন মিট আপ কৰোঁ দে তোহাৰ মাত টিকটকাৰ কবে মই আমাৰ কেইটাক মাতোঁ ফ্ৰী সময় এটা হৈ লওঁ কাই কিমান মানুহ আনবা পাৰে মাৰামাৰি কায়ো নকৰোঁ যাৰ মানুহ বেছি শুনিয়ে উইনাৰ শুনি চৰি ক'ব লাগিব হ'ব না আকৌ উঠা দিয়ে নিম এখনি কৈছোঁ বাছ ভাড়া দিম এৰ পৰা বৰপেটা ৰোডৰ পৰা আহোঁতে অলকানন্দাত নিম যাওঁতে এই মানস কন্যাত উঠাই দিম আনিম আৰু মানস কন্যাত উঠাই দিম এখনিয়ে ক'লোঁ বাছ ভাড়া দিম গাঁৱৰ মানুহক সেইটোৱে বাদ দিয়া তোমাৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই যাকে তাকে হিজৰা নকবা টেমা চুটি যাব কিবা জি টি হৈ যাব এখনিয়ে কৈছোঁ সেয়ে শক্তি চবৰে আছে তোমাৰো আছে মোৰো আছে মোকো মাৰবা পাৰবা তুমি
কিন্তু ভণ্টি ভালকৈ কৈছোঁ, ডাঙৰ তোমাতকৈ বয়সত মই বহুত। বাধ্যত পৰি লাইভটো আহিছোঁ, কালিৰ পৰা পচে আছ বহুত। আৰু আমাৰ লগৰকেইটাই বেছি পচৈছে, যাই যি পে সিয়ে দিছে, বয়া ৱৰ্ড কৈছে। মই কিন্তু কোৱা নাই তাক লগিন। ত' তাৰ ফালৰ পৰা মই ক্ষমা প্ৰাৰ্থী। তোমাক কাবাই বয়া ৱৰ্ড কৈছে মই দেখিছোঁ, সেইটোৰ কাৰণে ক্ষমা প্ৰাৰ্থী। এইটো ক'বা নালাগে, কিন্তু অলপ পঢ়া পাতি কৰাহে, পঢ়া অলপ, এইগিলান মোবাইল চবাইল কৰা, মনোৰঞ্জন লাগে মানুহক, কৰা, চাওঁ ইউটিউব চাওঁ, টিকটক কৰা, BF চাওঁ, তেৰি যি কৰ এণ্টাৰটেইনমেণ্ট লাগে মানুহক। কৰা, চবেই কৰে এইটো। মই যেতিয়া ক'লোঁ শব্দটো, এইটো বয়া শুনবা পাৰি, চবেই কৰে, এণ্টাৰটেইনমেণ্ট লাইফক লাগে মানুহক। কৰা, কিন্তু এই বস্তুটো বাদ দিয়া, চাপৰিগিৰিটো বাদ দিয়া, পচে পেলছা তুমি গুৱাহাটী। আৰু এই চাপৰিগিৰি কৰা কথা গুৱাহাটীৰ লোকেল চলি বহুত কম আছে, চব বেলেগৰ পৰা উঠা দি আহা। গাঁৱৰ ভূত মেক্সিমাম, আধা আপাৰৰ আধা আমাৰ এৰে, হাই ছেকেণ্ডাৰী দি গেছি, মেট্ৰিক দি গেছি, তাতে পঢ়িবা, বয়া ৰিজাল্ট লৈ জানাই, ভাল ৰিজাল্ট লৈ গেছি, ঘৰৰ পৰা পইচা দিছি, ভাবি আছে চলি পঢ়িছি, তুমিও কৰি আছা টিকটক। সেয়ে কথা, মা দেউতাৰ আশাত চেঁচা পানী এইয়া কোনোবা এটাই ধৰলাকে বিয়াত, অশ্লীল মানুহবিলাক। ত' মা দেউতাৰ আশাত চেঁচা পানী নাঢালবা, ভালকৈ পঢ়া ভণ্টি। বয়া ভাৱ নাই একো মোৰ, মই দেখলি তোমাক এতিয়াও মই মাতি আনি চাহ খুৱাম, সেনেহেন মানুহ মই। বয়া ভাৱ একো নাই, ভাল হওক তোমাৰ ভালৰ কাৰণে মই কৰোণা শেষ হ'লে সেৱা কৰিম। তো সেইটোৱে কথা, খালি য'তে ত'তে চাপৰিগিৰিটো নকৰবা। তো এইখিনিয়ে কথা এই বিষয়ত। আৰু আমাৰ সদৌ দৰ্শকবৃন্দক কৈছোঁ, মই কোনো টিকটকান নহয়, আৰু টিকটক কৰা মানুহক যে মই চবকে কৈছোঁ সেইটো নহয়, এটা মই সেই ৰাখি দিলোঁ, নহ'লে পিছত বহুতে ভুগব। বহুতে কৰে, মোৰ লগৰ বন্ধু বহুতে কৰে, ভাল লাগে চাই কিছুমান বস্তু। মোৰ টিকটক ইনষ্টল কৰা নাছিল, এতিয়াহে কৰিলোঁ, চালোঁ কি বস্তু, ধুনীয়া ধুনীয়া বিভিন্ন বস্তু আছে। কি আৰু ভাল ভাল বস্তু দেখিব পায়, বিভিন্ন স্কিল, কোনোবাৰ কিবা, অকল যে চবে মুজৰামি কৰিব সেইটো নহয়। লেট মি ক্লিয়াৰিফাই দিছ, যে টিকটক মানে যে অকল হিজৰামি সেইটো নহয়। ত' বিভিন্ন টেলেণ্ট শ্ব' কৰে তাতে, ভাল প্লেটফৰ্ম এটাও হয়। আৰু ন' ডাউট ভাল টেলেণ্ট এটা লাগে ভাল ভিডিঅ' এটা বনাব লাগিলে, মই একদিন কৰিয়ে গম পাইছোঁ, টান আছে বস্তুটো, ইমান সহজ নহয়। কিন্তু টিকটক কৰা মানে হিজৰামি নহয়। ত' প্ৰথম এইটো, বহুত ভাল ভাল ডাঙৰ ডাঙৰ চেলিব্ৰিটিও টিকটক কৰা দেখিছোঁ। চ' অল অভাৰ সেইটো মানে যে হিজৰামি হ'ব সেইটো নহয়। খালি এই চাপৰিগিৰিটো নকৰবা, মুজৰা নকৰবা, বস্তু সেইটোৱে। যিবিলাকে ভালকৈ কৰি আছে, মোৰ বন্ধু বহুতজনে কৰে, ফ্ৰেণ্ড লিষ্টত আছে, চাই ভাল লাগে। আমাৰ নলবাৰীৰ মই বেতালৰ কথাটো কৈছোঁ, চবে চিনি পাই চাগে। বেতালৰ কথাটো কৈছোঁ, নলবাৰীৰ বেতাল, এই যে শিখৰ খাই থাকে এনি টাইম, বঢ়িয়া, মাকো যে ভিডিঅ'টোত ইনভল্ভ হয়, বেতাল বুলি আছিল নেকি, চবে বেতাল বুলিয়ে জানে। ইউটিউবত টিকটকত কি আছে মই নাজানো, কিন্তু চবে বেতাল বুলিয়ে জানে চাগে নলবাৰীৰ। ত' মোৰ লগত পাৰ্চনেলি চিনাকি নাই তেনেকৈ, নাইবা ডিম্পুদাৰ থ্ৰুইদিও চিনি পাওঁ কেতিয়াবা। আৰু অলা ক্ৰেজি নেকি চেনেল এটাও আছে নলবাৰীৰ, ত' ভাল লাগে চাই, হাঁহি উঠে। ত' তেনেকুৱা কিবা বস্তু বনাওক, ভাল লাগে, মনোৰঞ্জন লাগে চবকে, সেইটোৱে। আৰু ভণ্টি দুজনী, তোমালোক দুজনীৰ ভাল হওক, বয়া ভাৱ নাই দেই মোৰ মনত একো, তোমাৰ প্ৰতি যি মই বয়া ভাৱ ৰাখছোঁ, দেখলি চাপৰা মাৰিম, মই সেনেহেন নকৰোঁ। তোমাৰ ভাল হওক, ভালকৈ পঢ়া। শুভৰাত্ৰি।